So hello guys, welcome to my new vlog video. তো আজিৰ নিউ ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমি গৈ আছোঁ মাছ সিঁচিবৰ কাৰণে। তো আপোনালোকক দেখাম, তো ফ্ৰেছ ভিডিঅ' বহুত ধুনীয়াকৈ দেখাব চেষ্টা কৰিম। আমি গৈ আছোঁ মাছ সিঁচিবলৈ, তো আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো চাই থাকিব। তো এতিয়া যাম, তো বলক ভিডিঅ'টো ষ্টাৰ্ট আহি পালোঁ আৰু এতিয়া আমি পানীটো সিঁচিব লাগিব। আৰু এইফালে চাব পাইছে পানী, মাছ পাম নে নাই এইটো গেৰেণ্টি নাই। আৰু এইফালে সিহঁতি কামত লাগি আছে, তো চাব পাইছা এইফালে মাৰি আছে ডবকা, তো পানী পেলাই আছে। ইয়াত নেট লগাব লাগিব। চ' গাইজ, আমাৰ পুখুৰী সিঁচা হৈ গ'ল। তো কি হ'ল মানে সৰু সৰু মাছ আছে, ডাঙৰ হোৱা নাই, সেইকাৰণে এৰি দিলোঁ। আৰু এতিয়া বেলেগ ফালে গৈছোঁ। তো এইফালে চাব পাইছে এৰি দিলোঁ ইয়াক। আমি গৈ আছোঁ আৰু আমাৰ টিমকেইটা এইফালে গৈ আছে পানী পানী, আৰু আমি দুটা ওপৰ গৈছোঁ। তো চলক আগে। চ' গাইজ, তো আমি আহি পালোঁ আৰু এইফালে পানী সিঁচি আছে। তো আপোনালোকক দেখাম, ৰ'দ পূৰা দিছে আৰু এইফালে সিঁচি আছে। তো এইফালে এইটো পুখুৰী হয়। তো এইফালে চাব লাগিব ক'ৰবাত পানী আহিছে নেকি। তো মই এতিয়া গৈ আছোঁ, আপোনালোকক দেখাম পানী পাৰ হৈছে ন নাই হোৱা। আৰু ইয়াত বান্ধি থৈছোঁ, তো চাব পাইছে। তো পানী গৈছে, অকণমান অকণমান গৈছে আৰু আগত যাম। তো ইয়াত পাৰ হ'ব লাগিব আৰু এইখিনিত বান্ধি থৈছিলোঁ, চাব পাইছে। তো এইফালে পানী যোৱা নাই, তো গৈ আছোঁ এইফালে চাব পাইছে। মাছ সিঁচি আছোঁ আমি, তো ইয়াতো বান্ধি থোৱা আছে। তো গাইজ, পানী সিঁচি আছে, তো মই সিঁচা নাই, সিঁচিম লাহেকৈ আৰু আপোনালোকক দেখাই আছোঁ। তো পানী কম হ'ব যেতিয়া, তেতিয়া আপোনালোকক মাছ দেখাম। পাম নে নাপাওঁ সেইটো কোনো গেৰেণ্টি নাই। আৰু পূৰা লাগি আছে কামত। তো চব পানী ইফালে গৈছে। এইফালে এতিয়া নেট লগোৱা হৈছে, মাছ পলাই গৈছে। তো নেট লগাইছে, মাছবিলাক যাব নাপাব পানীত। তো চাই থাকক আপোনালোকে, মই দেখুৱাই আছোঁ। ইফালে লগোৱা হৈ গ'ল, তাৰপিছত আকৌ পানী মাৰিব। এতিয়া পানী মাৰিব, আপোনালোকে চাওক। আৰু আপোনালোকে কেনেকুৱা পানী মাৰে কমেণ্ট কৰি জনাব, ৰিপ্লাই দিম। এইফালে আমাৰ দাদা আৰু কাকাই পানী সিঁচি আছে, চাব পাইছে। তো মই আপোনালোকক দেখাই আছোঁ, ভালকৈ চাব ভিডিঅ'টো। পূৰা পানী মাৰিছে আৰু আপোনালোকৰ ফালে কেনেকুৱা ডবকা মাৰে কমেণ্ট কৰি জনাব আৰু মই ৰিপ্লাই দিম আপোনালোকক। চ' গাইজ, মই এইফালে আহি গ'লোঁ মাছ সিঁচিবৰ কাৰণে। তো আপোনালোকে চাওক মই কেনেকুৱা ডবকা মাৰিছোঁ আৰু পানী সিঁচিছোঁ। তো ইয়াত মাছ ইমান নাপালোঁ আৰু কি কয়, তো মই ভিডিঅ' কৰাৰ সময়ত ভইচ কৰা নাই। তো মই এডিটিং সময়ত ভইচটো সোমাই দিছোঁ, আপোনালোকে বেয়া নাপাব। আৰু ভইচ কেনেকুৱা হৈছে এইটো কমেণ্ট কৰি জনাব। আৰু এইফালে আমি দুটা পূৰা ডবকা মাৰি আছোঁ, তো আপোনালোকে চাব পাইছে। তো এইটো পুখুৰী হৈ এইফালে মানে জবৰাকেইটা চফা কৰি দিছে। তো এনেকুৱা আমাৰ ইয়াত ভিউ আছে, চাব পাইছে। আৰু আমি পূৰা ডবকা মাৰিব লাগিছোঁ, মাৰি মাৰি ঢকানি। চ' গাইজ, পানী শুকাই গ'ল আৰু এতিয়া মাছ ধৰিম। তো এইফালে চাব পাইছে মাছ ধৰি আছে, পানী শুকাই গ'ল আৰু চবে মাছ ধৰি আছে দুটাই। চ' গাইজ, এইফালে মাছ ধৰি আছে, বুটলি আছে, চাব পাইছে তিনিজন। আৰু পানী শুকাই গ'ল, পূৰা পানী শুকালে। তাৰপিছত অকণমান অকণমান পানী আহি আছে, যোনটো বান্ধি থৈছিলোঁ পানীবিলাক অকণমান অকণমান পাৰ হৈ গৈছে আৰু মাছ ধৰি আছে। গোটেইখিনি কিমান মাছ পাম এইটো আমি গমেই নাপাওঁ। চ' গাইজ, আমাৰ এইফালে এনেকুৱা মাছ ধৰে, আপোনালোকৰ ফালে কেনেকুৱা মাছ ধৰে কমেণ্ট কৰি জনাব। আৰু মই অসমীয়া কথা ইমান ভালকৈ নাজানো, ফিৰবি অসমীয়াত ভিডিঅ' বনাইছোঁ। তো এইফালে চবে মাছ ধৰি আছে। তো মই বোকাত এতিয়া সোমাম মাছ ধৰিবৰ কাৰণে। তো মই ভিডিঅ' নকৰোঁ, কি মানুহ নাই কেমেৰা ধৰিবৰ কাৰণে, সেইকাৰণে মই চাব নাপাব মাছ ধৰাৰ সময়ত।
সো গাইস আমার মাছ ধরা হয়ে গেল তো আপোনালোকক মাছ মই লাষ্টত দেখাম আৰু ইফালে সব পাইছে হৈ গ'ল খুঁটি গাড়ি দিছে এতিয়া ইয়াত পানী খুলি দিম আৰু আপোনালোকক মাছ দেখাম বাৰু মই কিমান পাইছোঁ কিমান নাই তো ভিডিঅ'টো বনি থাকিব আৰু ইফালে আমাৰ বক পানী খুলিছে ইয়াত তো চাব পাইছে ইয়াত পানী খুলি আছে তো এতিয়া পুৰা পানীটো খুলি দিব চাব পাইছে এফালে হৈ গ'ল আমাৰ পানী খোলা তো এতিয়াই ভৰি যাব এইটো পানী সো গাইস বহুত সোনকালে পানীটো ভৰি গ'ল দেখি পাইছে ইফালে পুৰা ভৰি গ'ল তো গাইস মাছৰি জিতা হৈ গ'লে আৰু এখন তেনেকে মাছৰি দেখাম তো সাফা কৰিকে ধোৱাকে দেখাম তেনেকে তো মাছৰি দেখিলে ভাল লাগি তো এখন বোকা বোকা হে নাই দেখাব তো গাইস দেখাতে আৰু তেনেকে মাছৰি সো গাইস মই পাগল হৈ গলো মই এতে জপিয়াই দিলো সব কেনেকা জপিয়াই দিলো পানীত গাইস তো পানী বেছি নাই এনে গাত ধুইছিলো বোকা বোকা আছিল কাৰণে তো মজা লাগিলে আৰু এইফালে মই পহৰি আহি আছো চাব পাইছে আৰু ইফালে সাইডত মোৰ দাদা গাত ধুই আছে আৰু ইফালে আমাৰ ভাইটি হৈ আৰু এটো মোক সন্তোষ কাকা হৈ চাব পাইছে সো গাইস ইমানখিনি মাছ পালো এটো চাই পাইছে ইফালে কেকুড়া আৰু ইফালে মাছ বিলাক আছে আৰু ইফালে হিংগি মাছ আৰু এটো চাব পাইছে তো ইমানে পালো মাছ চাব পাইছে ইমানে এইফালে চাব পাইছে পুঠি মাছ আৰু ইফালে গৰৈ মাছ আছে আৰু ইফালে কেকুড়া আছে আৰু এইটাত হিংগি মাছ আছে এইটো তো ইমানে মাছ পালো আৰু নাই পোৱা যিমান পাইছো ইমানে দেখাইছো আপোনালোকক গাইস সো গাইস ভিডিওটো কেনেকা লাগিলে কমেন্ট কৰিব আৰু যদি ভাল লাগিলে তেন্তে একটা লাইক কৰিব চেনেলটো সাবস্ক্রাইব কৰিব কমেন্ট কৰি দিব বুলি আশা ৰাখিছো গাইস সবে সাবস্ক্রাইব কৰিব सो गाइस आजिर वीडियो ये माने तब तक के लिए जय हिंद वंदे मातरम बाय बाय लव यू ऑल गाइस मिलते हैं नेक्स्ट वीडियो में फ्रेश वीडियो एटा লৈ আহিম तो की कंटेंट আহিব এটো মই গম না পাও लाइक कमेंट शेयर सब्सक्राइब কৰি দিব बाय बाय लव यू ऑल गाइस।